Namaskar and welcome to my channel Paint Your Highway. And এটি কবিতা পঢ়িব ওলাইছো আজি আৰু এই কবিতাটি পঠিয়াইছে বনশ্ৰী বৰ্ষা ডেকাই। তেওঁ ইমেইল কৰিছে সাহক আজি শুনো বনশ্ৰীৰ কবিতা। বেয়া ছোৱালী। মই ভাল ছোৱালী হ'ব নোখোজো। হাবি এখো কৰা নাই পিন্ধিব কোনো দিন আপোনালোকে দিয়া ভাল ছোৱালী নামৰ তথাকথিত ভদ্ৰতাৰ সাহায্য। ভাল ছোৱালীবোৰৰ দৰে একান্ত বাধ্য হৈ মই সোমাই থাকিব নোৱাৰো ঘৰৰ একমাত্ৰ জনী হৈ। মই ওলাই যাব লাগে। আই বোপাইৰ শুকান হাঁহিটি চাই উপাৰ্জন কৰিব লাগে। লঘনীয়া বেটে উজাই অনা জুইৰ তাপ পায়। বেয়া ছোৱালীৰ নাম পালেও মই জিন্স টপ পিন্ধিয়ে ওলাই যাওঁ। সময় বাচে। উজুটি খোৱাৰ অজুহাত কমে। মেখেলা চাদৰ শাৰী পিন্ধিও যদি বাটৰুৱাৰ নাঙঠ চাৱনীত বিবস্ত্ৰ হৈ ভাল ছোৱালীৰ বুকু তেন্তে মই বেয়া ছোৱালীয়ে হ'ব খুজিম প্ৰতিটো দিন। ভাল ছোৱালীৰ দৰে দুখ কষ্ট কিংবা শোষিত হ'লেও মই প্ৰতিবাদ নকৰাকৈ থাকিব নোৱাৰিম। হৃদয়বোৰতো শিলৰ দৰে কঠিন নহয়। তাতো থাকে এটি কেঁচা কলিজা। আনৰ সুখৰ বাবে 18 দেওনা পাৰ হ'লেই মই বিয়াত বহিব নোৱাৰিম হয়তো ঠিক এজনী ভাল ছোৱালীৰ দৰে, কিয়নো মোৰ আই বোপাইৰ থৰক বৰক খোজবোৰৰ সাহস হ'ব লাগিব। সেয়ে মই ভাল ছোৱালী হ'ব নোৱাৰিম। আপোনালোকে বেয়া পালেও মোৰ উপায় নাই। বেয়া ছোৱালীৰ নাম দিলেও কোনো আক্ষেপ নাই। মই সেইবোৰ নিয়ম ভঙাৰে নিয়ম কৰিম যি নিয়মে ভাল ছোৱালীক মানুহ হৈ জীয়াব নিদিয়ে। পুতলাৰ দৰে সামগ্ৰী কৰি ৰাখে। যদিহে ভাল ছোৱালী হ'লে সকলো জানিও নীৰৱ হৈ ৰ'ব লাগে, অন্যায়ক প্ৰশ্ৰয় দিব লাগে, সকলো দেখিও মনটোক বন্ধকত থৈ দাসত্বৰ বলি হ'ব লাগে, নিষিদ্ধতাৰ আইন মানি চলিব লাগে, তেন্তে মই বেয়া ছোৱালীয়ে হ'ব খুজিম প্ৰতিদিন। বনশ্ৰী ডেকা, কামৰূপ গ্ৰাম্য। থেংক ইউ বনশ্ৰী, এটি সুন্দৰ কবিতা আজি আমাৰ সৈতে শ্বেয়াৰ কৰিলা তুমি, খুব ভাল লাগিলে। নেক্সট আৰু এটা কবিতা পঠিয়াইছে, সেয়া হৈছে ছায়াশ্ৰী দাস। চ' আহক আজি ছায়াশ্ৰীৰ কবিতা শুনো। অনুভৱৰ দিনলিপি। জীৱনৰ ভগ্নাংশবোৰত সুখ আৰু দুখৰ সন্ধান। সুখ অনুভৱ কৰিবলৈ দুখ লাগিবই, যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। তথাপিও যেন ক'ৰবাত দুখৰ তোলাচনীখনৰ বেছি ভৰ। জোনাকী পৰুৱাৰ দৰে সুখবোৰ মনৰ মাজত আৰু দুখবোৰ আন্ধাৰৰ দৰে। তথাপিও আন্ধাৰ ভাল লাগে মোক, কিয়নো সুখৰ ভাল লগা আবেলিটোৱে আমনি কৰে যেতিয়া আৱেগবোৰ কোনেও নেদেখাকৈ বৈ যায় তেতিয়া। মনৰ কোণত পৰি ৰোৱা অনুভৱবোৰ উজ্জীৱিত হয়, তাতে শেষ হয়। হাবিয়াস নাই সুখী হ'বলৈ। দুখৰ মাজতো যে সুখৰ বৰষুণ সৰে সংগোপনে। চয়নিকা দাস, তেজপুৰ। অ'কে, মেইলটো আহিছে ছায়াশ্ৰী দাসৰ পৰা, কিন্তু লিখিছে কবিতাটি চয়নিকা দাসে তেজপুৰৰ পৰা। চ' থেংক ইউ ছ' মাছ চয়নিকা, তুমিও এটি সুন্দৰ কবিতা মোলৈ পঠিয়ালা, খুব ভাল লাগিলে। আৰু আপোনালোকে এনেদৰে কবিতাসমূহ পঠিয়াই থাকিব। আৰু যিসকলে দুবাৰ তিনিবাৰ কবিতা ৰিপিটেডলি পঠিয়াইছে, আপোনালোকৰ এটি কবিতাই মই প্ৰথমতে পঢ়িম, তাৰ পিছত চবৰে হৈ যোৱাৰ পিছত চাগে আকৌ পঢ়িম, কিন্তু আপোনালোকে 3-4বাৰকৈ কবিতা পঠিয়াই নাথাকিব। প্ৰথমতে এটাই পঢ়ি লওঁ, কাৰণ মোৰ হাতত কবিতা বহুত পেণ্ডিং হৈছে। যদি আপোনালোকে দেখা পায়, এইদৰে কবিতা বহুত আহিছে মোলৈ। চ' সকলোৰে কবিতাসমূহ পঢ়িবৰ কাৰণে মোক টাইম লাগিব। চ' আপোনালোকে এটা কবিতা যদি পঠিয়াইছে সেইটো পঢ়ালৈকে অকণমান বাট চাওক, তাৰপিছত নতুন নতুনবোৰ আকৌ পঠিয়াই থাকিব। আৰু ডেছক্ৰিপশ্যনত মই ইমেইল আইডিটো দি দিম, আপোনালোকে সেইটোতে পঠিয়াব পাৰিব। অকল কবিতা নহয়, শ্বৰ্ট ষ্টৰিজো পঠিয়াব পাৰিব। আৰু যদি ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।